এতিয়া আহিব নিদিবাচোন আমাৰ বস্তু খালি কৰা হোৱা নাই মিনিট 10 মিনিট মান দেৰিকে হ'ব 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 সোনকালে বস্তুবিলাক উলিয়া দেই এটা মৰম লগা কণমানি হাতত দুটা গধুৰ বেগ দাঙিবই পৰা নাই হঠাৎ সন্মুখৰ ব্যক্তিজনক উদ্দেশ্যি কৈ উঠিছে অ' আংকুল এতিয়াই আমাক আহিব নিদিবাচোন বস্তুবোৰ উলিয়াই হোৱাই নাই 10 মিনিটমান লাগিব উফ কি মৰ্মান্তিক সি বাৰু তাৰ খেলৰ বস্তুবোৰ ল'ব পালেনে উচ্ছেদ কি সি বাৰু কি বুজিছে এটাই হয়তো বুজি পাইছে সি আৰু তাৰ মৰমৰ ঘৰখনত থাকিবলৈ নাপাব যাবগৈ লাগিব সেইবাবেই হয়তো হাতত দুটা গধুৰ বেগ লৈ বস্তুবোৰ উলিয়াইছে আৰু মাক দেউতাকক হাত বটাইছে ক'ত যাব বাৰু সি সৰু শব্দকেইটাই অন্তৰত চুই গ'ল সি য'তেই থাকক ভালে থাকক তাৰো এখন ঘৰ হওক চৰকাৰে তাক যেন এখন ঘৰ সাজিবৰ বাবে তেওঁলোকক সহায় কৰি দিয়ে উঠি অহা মৰম লগা পোৱালিটো যাতে ধ্বংস হৈ নাযায় সি গৈছেগৈ হয়তো বুজিছে সি জন্ম হোৱা ঘৰখনত সি উমলা সেই চোতালখনত সি আৰু আজিৰ পৰা কেতিয়াও খেলিব নাপায় আজিয়েই হয়তো শেষ আজিৰ পৰা হয়তো সি এই মৰম লগা ঘৰখন তাৰ হৈ নাথাকে সি হয়তো তাৰ ওচৰ চুবুৰীয়াৰ সৈতে খেলিবলৈ নাপায় অবুজ শিশুটিয়ে বাৰু কিনো বুজি পাইছে উচ্ছেদনো কি কলৈনো যাব কিনো খাব কিমান যে দুখৰ এখন ছবি তাৰ বাবে এটা সুন্দৰ দিন আহি আছে সুন্দৰ হওক তাৰ দিনটো তাৰ ভৱিষ্যতটো সুন্দৰ হওক তাৰেই কামনা কৰিছোঁ